Hello guys, I am Pran and welcome back to a new vlog. আজি আহিছো কোকিলামুখত পিকনিক এটা খাবলৈ আহিছো। আজি আছে 20 নৱেম্বৰ। তো সোনকালে পাই আজি পিকনিকটো খাম বুলি ভাবিছিলো, কিন্তু এতিয়ালৈকে হোৱাই নাই। এতিয়া 11 মান বাজি গ'ল, কিন্তু আমাৰ সব মিলাই মেলি এতিয়া পাইছোহি আৰু। কিন্তু জেগাটো অলপ ভাল জেগা বিচাৰি আহিছো। এডোখৰ জেগা চাই থৈ আহিছো, এডোখৰ যদি তাতকেও ভাল পাওঁ তেতিয়া এইফালে আহিম। তো এইফালে ব্ৰহ্মপুত্ৰৰ চাপৰি হয়। আমি এইটো জেগা সিলেক্ট কৰিছিলোঁ, খালি এতিয়া এইডোখৰ পৰা শিফ্ট কৰিবলগীয়া হৈছে। ইয়াৰ পৰা তালৈ যাব লাগিব। গোটেইখন এতিয়া বাইকবোৰ মানে তালৈ নিছোঁ, বস্তুবোৰ ইয়াৰ পৰা নিয়া হ'ল। আৰু জেগাটো ধুনীয়া, এইফালে নৈখন বৈ গৈছে আৰু এইফালে বালি গোটেই। আমাৰ বাইকবোৰ ইয়াত থৈ দিয়া হ'ল, আৰু আজিৰ কাৰণে আমি যিটো প্লেচ চিলেক্ট কৰিছোঁ সেইটো এইডোখৰ জেগাটো। সেয়া আমাৰ শাক পাচলি কটা হৈ আছে, আলু। এয়া আমাৰ মেনেজাৰ, পিকনিক মেনেজাৰ, কণ্টেক্ট কৰিব পাৰিব। বাকী পানীটোহে এইডোখৰত নাই। হয়, আছে পানী। তো প্লেচটো দেখুৱাই দিছোঁ। এইটো এটা সুন্দৰ পৰিৱেশ কোকিলামুখত। আৰু এটা পিকনিক পাৰ্টি আছে আজি। আমি অলপ সোনকালে আহিলোঁ, আকৌ এটা যাম পিকনিক সোনকালে। আৰু এইখিনি মানুহখিনি আজি এয়া আমাৰ ছেক্ৰেটাৰী, গেম ছেক্ৰেটাৰী। এয়া আমাৰ মনু ভাই। সেইডাল কি কৰিবা? সেইডাল কি কৰিবা? হা? এজনো মেনেজাৰ, পিকনিক মেনেজাৰ শৰ্মা দা। অঁ, গগৈ দা। আৰু এয়া আমাৰ শাক পাচলি, এয়া ধনিয়া, এয়া নেমু, তিয়ঁহ, আৰু এয়া কিন্তু বাদাম আনিবলৈহে নহ'ল আৰু দেই। বাদামটো নালাগে আৰু। আলু, মাংস কতছে, ব্ৰইলাৰ আৰু মাছ। বাকী এতিয়া চলি থাকিব, দেখা যাব। সেই গান চান লগাই আছে। আৰু এতিয়া বালিত গৈ আছোঁ। বালিত যোৱাবাৰ 2020ত আহিছিলোঁ, 24 নৱেম্বৰত, আৰু আজি 20 নৱেম্বৰত আহিছোঁ 2022। সেইকেইজন গৈ আছে। এতিয়া ময়ো এয়া গাজৰ লৈ আহিছোঁ, গাজৰ হেৰি কৰিবলৈ, ধুবলৈ। পানী বিচাৰি গৈ আছোঁ, পানী বহুত দূৰত আছে। বাকী জেগাটো ভালেই বাৰু, ইমান হুলস্থুলীয়া নাই। বাকী পিকনিক পাৰ্টি অকল এটাহে আছে, ইমান প্ৰব্লেম নাই। কি চাই থাকিব ভিডিঅ'টো। আৰু যিসকলে নতুনকৈ এইটো চেনেলত চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইবাৰ একদম কমি আছে, আৰু মই ভিডিঅ' দিয়া নাই। এইটো চাগে 22 চনৰ 2 নম্বৰটোমান ভিডিঅ'হে হ'ব মেবি। কি প্ৰায় এই আৰু পুৰা গান লগাই আছে। কি আহিছে মই একো ধৰিব পৰা নাই। চাই থাকক। চব গৈ আছে বাচন ধুবলৈ। অলপ দূৰ হ'ল, বহুত দূৰ মানে ভালকৈ দূৰ হ'ল। পানীৰ কাৰণে আমি 1 কিলোমিটাৰমান খোজকাঢ়ি আহিছোঁ এতিয়া। আৰু এই এখন হৈছে নৈখন, কিন্তু যোৱাবাৰ যেতিয়া আহিছিল তেতিয়া এইডোখৰত নাছিলে পানী চানী, ইটো চাইডে আছিলে। কিন্তু এইবাৰ এইফালেকে পানী হৈ গ'ল, কিনো এইবোৰ চিষ্টেম জানো। বাকী এহেঁতি হেৰি ধুই আছে বাচন বৰ্তন। মই খালি জোতাযোৰ পিন্ধি আহিলোঁ কাৰণে তাত যাব পৰা নাই, বস্তু অনা নি কৰি আছোঁ। চাফাকৈ ধোৱা দেই, চাফাকৈ ধোৱা। কি মাছ হেৰি পিচ হিচাপত পাই গ'ল পানীতে। ক'তনো আছিলোঁ জানো আমি, বহুত দূৰত। আমাৰ ইটা সন্ধানত আহিছোঁ। ইটাৰ এয়া কেইটামান পালোঁ। ময়ো এইটো শিল পাইছোঁ, শিল লৈ লৈছোঁ। আৰু এটা আছে শিল, সেইটো লৈ ল'বগৈ লাগিব। কেনি যে আহিছোঁ হাবিয়ে জংঘলে।
बहकी सभी जुबां हैं, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है। এয়া মাছ ভজাত মানস পূৰা ব্যস্ত হৈ আছে, ৰঙা কৰি কৰি মাছ ভাজি আছে পূৰা, খাইতো মজা লাগিব। আৰু মাংস বনোৱাও হৈ গ'ল, কিন্তু ভিডিঅ' কৰা নহ'লে সেই সময়ত, গতিকে মাছ বনোৱাটোতো মিছ কৰিব নোৱাৰোঁ। এয়া আমাৰ ভাত বনাই থোৱা আছে, আৰু এইডাল হৈছে এডাল খৰি, পৃথিৱীৰ আটাইতকৈ দীঘল খৰি, যিডাল আমি দেখুৱাই আছোঁ। দীঘলেই শেষ হ'ব গৈ আছোঁ এইডাল খৰি ইমানেই দীঘল নোহোৱাই হৈ থাকিলে খৰি, একদম ইয়াৰ পৰা তালৈকে দীঘল। এইডালে হৈছে আমাৰ ভাত বনোৱা খৰি। আৰু এইখন হৈছে হেতাখন চাওঁ, দেখুৱাই দিওঁ এবাৰ। আমাৰ আধুনিক হেতা। আৰু এয়া আমাৰ মৌচুমী টেঙা খোৱাত ব্যস্ত চব। টেঙাটো পিচ পিচ কৰি থওঁ, সময়ত চাপি দিম। মাছৰ জোল হ'ব। আলু মাংসতে বহুত দিব পাৰিলে, মাছলৈ দিয়ে থাকিলে আলু চব নিদিবি, মাছলৈ দিয়ে থাকিলে। এইটো সঁচা নেকি দিগন্ত? টেষ্ট আছে এতিয়া। পেটু ভাজি, জলকীয়া কেইটা দিছা? জলকীয়া, তাৰপৰা আৰু কি ৰেড চিলি দিছা? পেটু ভাজি বাই CISF সেয়া বিলাহী আলু চব মিক্স। এটা কথা কৈ পিনৰ পৰা ধূলি আহি আছে, দেখিছা নাই? ক'বলৈ বেয়া এতিয়া। হ'ব দিয়া, লাভ জনাই নাই, মইহে পাৰিম। চবে নিজৰ নিজৰ হেৰিটো দেখুওৱা হওক। কেৰাহী গম পাওঁ নাই? নাপায়। তোমাৰটো ফালেও পালেগে। চাওঁ চবৰে ষ্টাইলবোৰ চাওঁ। হ'ব পাছত বনাব লাগিব নহয়। দেখা মোক দা দুধ পেলাই নিদিবা আকৌ। ওপৰলৈ মাৰি দিয়া, হৈ পৰিছেগে। মই এইটো ধৰিব পৰা নাই ন, উঠাই দিব। আমি কলা কৌশল খাবলৈ পালে তোমাকে খাম আকৌ। নহয়, এইটো জুইটো মাৰি মোক ভাল ফটাকানিখন লাগিছে। নালাগে এনেকে মৰমত, এইজন মৰমত আমাৰ ঋতুৰাজক দি দিয়া। আদাত দি দিওঁ। এনেকে লগ পাব দিলে আদা টেষ্ট আহিব। ভাগিব আলু ভাগিব বেছি। মই বেয়া পাওঁ আদা বোলো, নিদিবা। তুমি বেয়া পোৱা নহয়, আদা দিবা, তিতা হৈ যাব। অকণমান দি দিয়া, অকণমান এনেই তিতা, তাতে আৰু তিতা হ'ব। সেইখন দি দিছা, পিছত ক'বা আদাখন দি দিয়াৰ কাৰণে এইখন টেষ্ট কৰি এয়া আমাৰ সুন্দৰকৈ খানা বিলাই থকা হৈছে। আৰু আজি আমাৰ খানাটোত আছে ভাত আছে, ব্ৰইলাৰ মাংস, মাছ, চালাড আৰু মাছৰ পেটু ভাজি আৰু মাছৰ জোলো আছে আৰু নেমু টেঙা। এয়াই আৰু খাই আছোঁ চবেই। अब की कमी जरा है, हर चीज खास है।
খানা খাই মেলি আমাৰ হৈ গ'ল এতিয়া আমি গৈ আছোঁ হেৰি বাচন বৰ্তন ধুবলৈ আৰু এয়া আমাৰ বিহু আৰম্ভ কৰি দিলে গোৱা গোৱা দেহা হিৰাই গ'ল মই নাজানো দেহা হিৰাই গ'ল মই নাজানো পেটলৈ ভাত নোযোৱা পেটলৈ ভাত নোযোৱা হ'ল এয়া ইছ কৰি থৈছোঁ বাচন চাচন ধুই মেলি আমাৰ চব ৰাইজ গৈছে আৰু এইফালে বালিৰ খেল খেলিছে চবেই বালিৰ খেল ধূলিৰ ধেমালি আৰু কেইজনমান হৈ পজ দি আছে ফটো মাৰিবলৈ গোৱা গান অ'কে চবকে ফটো দি দিম খালি মোৰ চেনেলটো অকণমান ছাবস্ক্ৰাইব কৰি দিবা চবে বাই বাই কৰি দিয়া বাই বাই তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ কাৰণ যাব হৈ গ'ল বেলি লহিয়ালে 4টা বাজি গ'ল গতিকে ইয়াৰ পৰা যাওঁ কাৰণ 5টামান বজাতহে ঘৰ পামগৈ গতিকে যদি ভিডিঅ'টো শেষলৈকে চালে আৰু যদি ভাল পালে লাইক কৰিব ভিডিঅ'টো আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ আজি ভিডিঅ' ইমানে শেষ কৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত সোনকালে লগ পাম আৰু আজিলৈ ইমানতে বাই বাই মাছ কেইপিচ লৈ যোৱা এখন